নমস্কাৰ বন্ধু-বান্ধৱীসকল, চৰকাৰী চাকৰিৰ সন্ধানত থকা অসমৰ প্ৰাৰ্থীসকলৰ বাবে এটা সুখবৰ। পাৱাৰ গ্ৰিড কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেড (PGCIL) ৰ তৰফৰ পৰা আহিছে নতুন নিযুক্তিৰ বিজ্ঞাপন। আপুনি যদি কেন্দ্ৰীয় চৰকাৰৰ অধীনত এটা সুন্দৰ কেৰিয়াৰ গঢ়িব বিচাৰিছে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব। আহক প্ৰথমে জানো এই পদটোৰ নাম আৰু ইয়াৰ বাবে কি কোৱালিফিকেশ্যনৰ প্ৰয়োজন। পদৰ নাম হৈছে অফিচাৰ ট্ৰেইনী কোম্পানী ছেক্ৰেটাৰী। খালী পদৰ সংখ্যা হৈছে এটা। দৰমহা ইয়াৰ পে স্কেল অতি আকৰ্ষণীয় 50,000 ৰ পৰা 1,60,000 আপুনি দৰমহা লাভ কৰিব। অৰ্হতা হৈছে আবেদন কৰিবলৈ প্ৰাৰ্থীজন ইনষ্টিটিউট অফ কোম্পানী ছেক্ৰেটাৰী অফ ইণ্ডিয়া (ICSI) ৰ এজন এছ'চিয়েট মেম্বাৰ হ'ব লাগিব। বয়সৰ সীমা সৰ্বাধিক বয়স 30 বছৰ হ'ব লাগিব। আবেদন আৰম্ভ হৈছে 29 এপ্ৰিল 2026 ৰ পৰা। আবেদনৰ অন্তিম তাৰিখ হৈছে 19 মে 2026। গতিকে হাতত একেবাৰে সময় কম, গতিকে সোনকালেই আবেদন কৰক। আবেদন কৰিবলৈ আপুনি অনলাইন যোগে আবেদন কৰিব লাগিব। ইয়াৰ বাবে PGCIL অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই লিংকত ক্লিক কৰক। নিজৰ প্ৰয়োজনীয় নথিপত্ৰ আৰু ফটো আপলোড কৰি ফৰ্মখন জমা দিয়ক আৰু তাৰ পিছত এপ্লিকেশ্যন ফৰ্মখনৰ এটা প্ৰিণ্টআউট উলিয়াই ৰাখিবলৈ নাপাহৰিব। অফিচিয়েল এডভাৰটাইজমেণ্ট ডাউনলোড কৰিবলৈ আৰু অনলাইন এপ্লাই কৰিবলৈ লিংক তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব আৰু অসমৰ সকলো চাকৰিৰ খবৰ সকলোতকৈ আগতে পাবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।